মোৰ মাসকল, বাইদেউসকল, ভনীসকল, দাদাসকল, ভাইসকল আৰু উপস্থিত জ্যেষ্ঠসকল আৰু শ্ৰদ্ধা ৰাইজ, আজি আমাৰ লগত উপস্থিত আছে ইয়াত আমাৰ সকলোৰে পৰিচিত এই অঞ্চলৰ এজন সমাজসেৱক ঘনকান্ত দাস ডাঙৰীয়া। ইয়াত উপস্থিত আছে আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট ৰমণী স্বৰ্গীয়াৰী ডাঙৰীয়া, আমাৰ অজিত ৰাজবংশী ডাঙৰীয়া, আমাৰ ব্লকৰ সভাপতি মহোদয় আৰু সকলো নেতৃবৃন্দ উপস্থিত আছে। প্ৰথমতে মই উপস্থিত হোৱা সকলোলৈ আহি থকা ৰঙালী বিহু আৰু ৰংজালী বৈশাখৰ শুভেচ্ছা জনাইছোঁ। সুন্দৰ এটা বতৰ, এইবাৰ বিহুৰ আগত বৰদৈ চিলা আহিছে, বতৰটো বহুত মিঠা হৈছে। এইকেইদিন নিৰ্বাচনৰ কাৰণে অলপ দেৰিকে খোৱা হয় আৰু ৰাতিপুৱা উঠিলে অলপ টোপনি লাগে, কিন্তু যেতিয়া দৰ্জাটো খুলি বাহিৰত আহোঁ খুব ভাল লাগে। মানে পৰিৱেশটো চাই কিবা একদম মনটো অলপ বেলেগ ধৰণৰ লাগে। মই বহুত বছৰৰ পৰা, আজি 50 বছৰ বয়স হ'ল, এই নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 5টা মাহ আমাৰ অসমৰ বড়োলেণ্ডত ইমান সুন্দৰ হয়। নৱেম্বৰ, ডিচেম্বৰ পৰিলে মানে মই নিজৰ ঠাইৰ পৰা বেলেগ ঠাইত যাব লাগিলে বহুত দুখ লাগে। দিল্লী চেলি বাহিৰত যাব লাগিলে বহুত দুখ লাগে। গতিকে আজি তেনেকুৱা এটা বতৰত আপোনালোকক লগ পাইছোঁ। অলপ আগতে আমাৰ বিধায়ক যুৱ নেতা জলেন দৈমাৰী ডাঙৰীয়াই বহুত কথা কৈ গ'ল। মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ। বহুত বছৰ সংগ্ৰাম কৰাৰ পিছত, বহুত বছৰ আন্দোলন কৰাৰ পিছত জাতিৰ কাৰণে, সমাজৰ কাৰণে 2020 চনত মই ৰাজনীতিক যোগদান কৰিছিলোঁ। আৰু সেই সময়ৰ পৰিৱেশটো আছিলে যে বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়িব লাগে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়িব লাগে, আৰু যিবিলাক গাঁও ৰাস্তা পদূলিবিলাক হোৱা নাই স্বাধীনতাৰ পিছত এই অঞ্চলবিলাকক উন্নয়ন কৰিব লাগে, আৰু আমাৰ যুৱ সমাজক মদ ভাং জুৱা বিভিন্ন পৰিৱেশৰ পৰা উদ্ধাৰ কৰিব লাগে। তেনেকুৱা এটা পৰিৱেশ আহিছিলে। মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে কোনোবা দিনা মই ৰাজনীতি কৰিম। খৌৰাগুৰিতে মই জন্ম পাইছোঁ, ডাঙৰ দীঘল হৈছোঁ। ৰামাইচুবুৰী বজাৰত বুধবাৰে আহিছিলোঁ। কেতিয়াবা ধান বিক্ৰী কৰিব আহিছোঁ, কেতিয়াবা কিবা কিবি কিনিবলৈ আহিছোঁ। আগতে হাইস্কুলত পঢ়ি থকা সময়ত এই বুধবাৰ বজাৰত মাজে মাজে আহিছিলোঁ। ইফালে আমাৰ দংপাৰত আলহীও আছে, এইফালে পটপাৰত আলহীও আছে। পটপাৰ নাই জানো? তো এনেকুৱা কিছু এবাৰ দুবাৰকৈ আলহী খাবলৈ আহিছে। কিন্তু দংপাৰটো বজাৰৰ কাৰণে বহুত মানে পপুলাৰ আছিলে। এতিয়া এই দংপাৰ, এই মটঙা চক, এই ঘোগৰা চক, এই কালাকুচি, এই গোটেইবিলাক অঞ্চল, গান্ধীবাৰী, ঢেকীপুটা, য'ত আমি ক্ৰিকেট খেলিছিলোঁ, য'ত বিভিন্ন পূজাবিলাকত গৈছিলোঁ, এই অঞ্চলবিলাক সেৱা কৰাৰ কাৰণে আপোনালোকে 2020 চনত আশীৰ্বাদ কৰিলে। মই নিৰ্বাচনত জিকি গ'লোঁ। 5টা বছৰ BTC চলাবলৈ মই সুযোগ পালোঁ। আৰু এই 5টা বছৰত সকলোতকৈ প্ৰয়োজনীয় বিষয়টো আছিলে যে বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে। আৰু সেইকাৰণে ৰাস্তা ঘাট বনোৱাৰ লগতে আজি আদিবাসীসকলৰ লগত, সান্তালীসকলৰ লগত কোকৰাঝাৰত কিবা এটা ঘটনা হৈ থাকে, মাইনৰিটি মুছলমানৰ লগত কিবা ঘটনা হয়, বিভিন্ন জনগোষ্ঠীৰ লগত ঘটনা হয়। অস্ত্ৰ শস্ত্ৰ থকা সময়ত কোনোবা ধন দাবী কৰে, কোনোবা হত্যা কৰে। এই পৰিৱেশবিলাক আমাৰ সমাজখন পিছৰ ফালে টানি আছিলে। সেইকাৰণে মই ভাবিছিলোঁ এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব লাগে। তেতিয়াহে আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়িব পাৰিব, আমাৰ যুৱকসকলে ভালকে কাম কৰিব পাৰিব, খেতিয়কে ভালকে খেতি কৰিব পাৰিব, বুৱনী শিপিনী চবে কাম কৰিব পাৰিব। নহ'লে সদায় আৰ্মি পুলিচ আহিলে পৰিৱেশবিলাক ঠিক নাথাকে। 2020 চনত শান্তি চুক্তি কৰাৰ পিছত আজি বড়োলেণ্ড ভাৰতৰ ভিতৰতে প্ৰথম স্থান, য'ত 100% শান্তি আহি গ'ল। কিন্তু যোৱা 5টা বছৰৰ পিছত সিদিনা 2025 ছেপ্টেম্বৰত আপোনালোকে পুনৰ মোক নিৰ্বাচিত কৰিলে, কিন্তু আমাৰ চৰকাৰ নাহিল। যেতিয়া বেলেগ চৰকাৰ আহিল
আকৌ কোকৰাঝাৰত গণ্ডগোল হোৱা আৰম্ভ হ'ল আকৌ আৰ্মি মাতিব লগা হ'ল পুলিচ মাতিব লগা হ'ল আকৌ ঘৰ জ্বলিল তেনেকা পৰিৱেশ হ'ল সেইকাৰণে মই কৈছো যে পলিটিক্স কৰা ৰাজনীতি কৰা মানুহবিলাকৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব লাগিব সমাজৰ প্ৰতি নিজকে অৰ্পণ কৰিব পৰা সমাজক ভালকে বুজি পোৱা মানুহ হ'ব লাগিব হিহে সমাজখন আগুৱাই নিব পাৰিব যদি মানুহটো অকল ৰাজনীতিক ক্ষমতাৰ কাৰণে আহে পাৱাৰ ল'বলৈ আহে টকা পইচা ঘটিবলৈ আহে তেনেহ'লে ই সমাজৰ একো কাম কৰিব নোৱাৰিব সেইকাৰণে তামোলপুৰৰ সন্তান হিচাপে মই দায়িত্ব পোৱাৰ পিছত প্ৰথম তামোলপুৰখন জিলা কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ প্ৰথমতে নলবাৰী জিলা আছিলে তাৰ পিছত বাক্সা জিলা হ'ল বাক্সা জিলাখন বহুত দীঘল মানে ইয়াৰ নাওকাটাৰ পৰা আপ টু গোবৰ্ধনা সেইকাৰণে তামোলপুৰখন জিলা বনাব লাগে বুলি অলপমান আলোচনা কৰিলো কোনো ধৰ্ণা দিব লগা হোৱা নাই আমি তামোলপুৰখন জিলা পালো তামোলপুৰ অকল জিলা পাই নাথাকিলে অলপ আগতে বিধায়কে কৈছে মেডিকেল কলেজ আনিলো মেডিকেল কলেজটো সবতো আছে কিন্তু আমাৰ মেডিকেল কলেজত কেন্সাৰ হস্পিটালো একেলগে আছে কাৰণ এই অঞ্চলবিলাকত কেন্সাৰ হলে ট্ৰিটমেন্ট কৰিবৰ কাৰণে চেন্নাইত যাব লাগে বাহিৰত যাব লাগে দুখীয়া গৰীব মানুহৰ পইচা নাথাকে এতিয়া ইয়াত ৰিক্সাত উঠিও হস্পিটালত যাই ট্ৰিটমেন্ট কৰিব পাৰিব এই মেডিকেল কলেজত আমাৰ নাৰ্ছিং কলেজো আছে আমাৰ ছোৱালীবিলাকে এএনএম জিএনএম বিএসসি নাৰ্ছিং পঢ়িব বিচাৰে গতিকে কচুবাৰীৰ মেডিকেল কলেজত নাৰ্ছিং কলেজো একেলগে আছে যোৱা 5টা বছৰত তামোলপুৰত 80% বিধায়ক ডাঙৰীয়া আৰু মই লগ লাগি 80% আমাৰ ৰাস্তা পদূলি নিৰ্মাণ কৰা হ'ল বহুতখিনি দলং দিয়া হ'ল অলপমান ৰাস্তা পদূলি ৰৈ গৈছে মই যোৱাকালি ইয়াত আহিছিলোঁ আমাৰ দংপাৰত তাত অলপমান ৰাস্তা আছে বনাবলৈ এইখিনি আৰু বেছি টাইম নালাগিব কিন্তু আজি তামোলপুৰত হায়াৰ ছেকেণ্ডাৰীখন উন্নতিকৰণ কৰা হ'ল দুখন কলেজ প্ৰভিন্সিয়েলাইজ হ'ল মই নিজে কৰিলো দুখন কলেজত 2 কোটি 3 কোটি কৰি টকা দিলো আৰু ইফালে আমাৰ ইয়াত আপোনালোকৰ ৰামাইচুবুৰীত দ্বিতীয় অফিচ আহি গ'ল স্কুলখন ভাল কৰা হ'ল তেনেকা কৰি বড়োলেণ্ডত 1800 স্কুল ঠিক কৰা হ'ল 300 স্কুল নতুনকে বনোৱা হ'ল 2700 কিলোমিটাৰ ৰাস্তা আৰু দলং বনোৱা হ'ল 1800 মন্দিৰত 2 লাখৰ পৰা 1.5 কোটি 2 কোটিলৈকে দিয়া হ'ল মন্দিৰ বিলাক গোসাই ঘৰ বিলাক বাথৌ থানচালি ব্ৰহ্ম মন্দিৰ বিলাক নিৰ্মাণ কৰা হ'ল আমি প্ৰায় 10,000 আমাৰ সেলফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হৈছিল বিভিন্ন জনক বিভিন্ন প্ৰকাৰে আমি সহায় কৰিছো গতিকে তামোলপুৰৰ আজিৰ নতুন তামোলপুৰ যেটো দেখিবলৈ পাইছে এটো পুৰণি তামোলপুৰ নহয় সেই সময়ত আমাৰ আজিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও 5 বছৰ বিধায়ক হৈ সুযোগ পাইছিল 15 বছৰ সাংসদ হৈ সুযোগ পাইছিল এইবাৰ 5 বছৰ বিধানসভাৰ অধ্যক্ষ হৈছে তেখেতে সুযোগ পাইছিল কিন্তু তামোলপুৰত এইটো মই কৰিছো বুলি দেখাবলৈ একো নাই পুনিয়াত থকা যেটো দল মহোৎসৱ হয় বহুত বছৰ পুৰণি এটো সুন্দৰকে বনাই দিয়া হ'ল গোপাল থানতো বহুত কাম কৰি থকা হৈছে আজি ওচৰে পাজৰে বিভিন্ন কাম বিলাক কৰা হৈছে এতিয়া মই বিচাৰিছো তামোলপুৰ কলেজখন এমএসসি পঢ়িব পৰা ব্যৱস্থা কৰিব লাগে আৰু তামোলপুৰত এখন বিএড কলেজ আৰু এখন ল কলেজ বনাব লাগে আৰু এখন ইঞ্জিনিয়াৰিং বনাব লাগে ইঞ্জিনিয়াৰিং কলেজ আৰু ইঞ্জিনিয়াৰিং কলেজ 2 বছৰ আগত মই পৰিকল্পনা কৰিছিলো আপোনালোকৰ এই ৰামাইচুবুৰী ৰাস্তা দি যায় 2.5 কিলোমিটাৰ দূৰত 5 বছৰ আগত মই এটা গাঁৱত ধান কাটিবলৈ আহিছিলো তাত 150 বিঘা মাটি আছে আৰু মই তেতিয়াই কৈছিলো যে ইয়াত পলিটেকনিক আইটিআই নহলে ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰিম মই বিধায়ক জিকি যোৱাৰ পিছত প্ৰথম কাম মই চেষ্টা কৰিম তাত এটা ইঞ্জিনিয়াৰিং কলেজ আনিব লাগে তামোলপুৰত যাতে আমাৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ পঢ়িব পাৰে বাকি কথাবিলাক আজি যেটো কৈছে যে অৰুণোদয় কাটি দিব ঘৰ নেদিব আগৰ 17 বছৰত 59,000 ঘৰ বনাইছিল আমি 5টা বছৰত 3 লাখ ঘৰ নিৰ্মাণ কৰিলো 6,000 অঙ্গনবাড়ী বাকি আছিল আমি এমজি এনৰেগাৰ পৰা মই 800 অঙ্গনবাড়ী একেলগে এক বছৰত বনাইছিলো আৰু এতিয়া বহুতখিনি অঙ্গনবাড়ী বনোৱা হৈ গল গতিকে তেখেতসকলে যি কাম কৰিছে এটো কোনো তুলনা নহয় আজি কোচ ৰাজবংশী সকলৰ ভাষা জীয়াই ৰখাৰ কাৰণে সান্থালী সকলৰ ভাষা জীয়াই ৰখাৰ কাৰণে
গোৰ্খাসকলৰ ভাষা জীয়াই ৰখাৰ কাৰণে যিমান জনগোষ্ঠীৰ ভাষা আছে প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ কাৰণে আমি কাম কৰিছো। প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বঙালী এছচি সকলৰ পৰা লৈ আমাৰ অসমীয়া কলিতা নাথ যোগীলৈকে লৈ প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে কিবা নহয় কিবা 5টা বছৰত মই কৰিছো। আমাৰ শৰণীয়া কছাৰীসকলৰ বাঁহ গোঁসাই উৎসৱটো আজি আমি BTCৰ প্ৰথমবাৰ ৰেষ্ট্ৰিক্টেড হলিডে বনাই চৰকাৰীকৰণ কৰাৰ কাৰণে কাম কৰিছো। গোৰ্খাসকলৰ নেপালী গ্ৰেজিয়াৰ কাল্টিভেটৰটো কাটি পেলাই তাত গোৰ্খা কৰা হৈছে, তাত ময়ে পদক্ষেপ লৈছিলো। মাটি বাৰী আগতে বহুত কষ্ট হয়, আমাৰ দিনত মোবাইলতে মাটি বাৰীৰ সমস্যা সমাধান হৈছিলে। আজি BPFৰ দিনত আকৌ এইটো উল্টা কৰিলে। তো যিয়ে নহওক এই সময়ত মই পজিটিভ কথা ক'ব বিচাৰিছো। তেখেতক যোৱাবাৰ পানেৰীত টিকেট দিয়া হ'ল বিজেপিৰ পৰা, আমি UPPL কেণ্ডিডেট দিয়া নাই আৰু পানেৰীত তেখেতক জিকাই দিয়া হৈছে, আমি সহায় কৰিছো। কিন্তু এতিয়া আমাৰ দলে মোক ইয়াতে প্ৰাৰ্থী হিচাপে থিয় কৰাইছে। 15টা সমষ্টিতে আমি এইবাৰ ইণ্ডিপেণ্ডেণ্টলি অকলে খেলিছো আৰু মই খৌৰাগুৰিত জন্ম পোৱা ল'ৰা। এই 5 বছৰ কাম কৰি তামোলপুৰৰ গোটেই নক্সাটো ৰুটটো সলনি কৰিছো। তামোলপুৰীয়া ৰাইজ বুদ্ধিজীৱী সমাজ চবে বিচাৰিছে 5টা বছৰ মই ইয়াত বিধায়ক হিচাপে থাকিব লাগে, কাম কৰিব লাগে আৰু এই অঞ্চলৰ অভাৱ অভিযোগবিলাক দূৰ কৰিব লাগে। এই কাৰণে মই ইয়াতে প্ৰাৰ্থীত্ব দিছে, মই প্ৰাৰ্থী হিচাপে আহিছো। আপোনালোকে ভাল পাইছে না বেয়া পাইছে? ভাল পাইছে না বেয়া পাইছে? এটা আঙুলি উঠাব না 2টা আঙুলি উঠাব? তো চবে উঠাক একবাৰ 2টা আঙুলি। 5টা উঠালে দিগদাৰ হ'ব বাইদেউ, 2টাই উঠাব লাগিব। তো ৰামাই চুবুৰী মই আৰু দীঘলীয়া কথা নকওঁ, এইটো মোৰ জাগাবিলাক চব মোৰ হৃদয়ত আছে, আত্মাত আছে। খালি মই এজন ব্যক্তিৰ ঘৰত যাবলৈ পাৰা নাই। কিন্তু দুখীয়া গৰীব মানুহৰ কাৰণে পিছপৰা জনগোষ্ঠীৰ কাম কৰাৰ কাৰণে মই ৰাজনীতিত আহিছো, বেলেগ কামৰ কাৰণে অহা নাই। MLA মন্ত্ৰী হ'বলৈ মানুহ লাইন লাগি আছে, ৰাস্তা দলং মনৰ কথা কৈ থাকে, কিন্তু আচলে এই জাতি জনগোষ্ঠীবিলাক জীয়াই থাকিব লাগিব। নৱ প্ৰজন্মক ঠিক কৰিব লাগিব। মদ ভাং জুৱা ড্ৰাগছ বিলাক লাহে লাহে কমাব লাগিব। আমি কিয় ভাল ভাল অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত সংস্থাবিলাকত কিয় ভাল ভাল আমি শিক্ষা অনুষ্ঠানবিলাকত আমাৰ ল'ৰা ছোৱালী পঢ়াব বিচাৰে? কিয়নো আমি সমাজখন ভাল বিচাৰো। এই কাৰণে যোৱা চৰকাৰত থকা সময়ত 8,000 আমি মানুহক চাকৰি দি আহিছো। 8,000 কাৰো 8 আনা পইচাও ঘুষ খোৱা নাই। আজি চাকৰি দিলে ঘুষ খাব। তো সেইকাৰণে গোটেই কথাটো বুজি পাওঁ। আপোনালোকে এই আহি থকা 9 তাৰিখত ট্ৰেক্টৰৰ ছবিত ভোট দি আৰু এবাৰ যে UPPLৰ প্ৰাৰ্থী মোক আপোনালোকে বিজয় কৰি তামোলপুৰৰ আধৰুৱা কাম বা আপোনালোকে ভাবি থকা কামবিলাক সম্পন্ন কৰাৰ কাৰণে মই এটা আশীৰ্বাদ বিচাৰিবলৈ আহিছো। দীঘলীয়া কথা নকওঁ, আৰু বহুত মিটিং আছে। আপোনালোকক ঈশ্বৰে ভগৱানে ভালে ৰাখক। বিহুৰ কাৰণে সকলোকে পুনৰ শুভেচ্ছা দিছো। নতুন বছৰত নতুন যিটো বাংলা বছৰ আহি আছে, অসমীয়া বছৰ, তাত আমাৰ সকলো পৰিয়াল সকলো গাঁৱত শান্তি সম্প্ৰীতি মৰম ভাল পৰিৱেশ থাকে। এইটোৱে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। आङो बयनिसिमबो गोसो गोरबोनि अननाय सिबिनायखौ बावहरदों आरो अबंलावरिनि खाथियाव आरज गाबदों जे बयबो जाहाथे आलो गोजोनै थायो। गोबां बाथ्रा दङ रायलायनो गोनां, उनाव रायलायबावगोन, मिटिं लिंगोन, बैसागुआव फैगोन। एबार মই পৰিকল্পনা কৰিছো 1 বিহুৰ পৰা 7 বিহুলৈকে তামোলপুৰৰ প্ৰত্যেকটো গাঁৱতে বিহু খাবলৈ যাম। এইবাৰ বিহুত বহুত বছৰ ইলেকশ্যন হয়, বিহু খাব পোৱা নাই। এইবাৰ একদম ক'তো নাযাওঁ, 7 দিন বিহুত অকল তামোলপুৰত সব গাঁৱতে ঘূৰিম মই। হ'ব? তো বহুত বহুত ধন্যবাদ। খুলুমবাই, নমস্কাৰ। মই এইখিনিতে সমাপ্ত কৰিলো। UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, শান্তি জিন্দাবাদ, সমন্বয় জিন্দাবাদ, একতা জিন্দাবাদ, UPPL জিন্দাবাদ, ট্ৰেক্টৰ জিন্দাবাদ, তামোলপুৰ জিন্দাবাদ, তামোলপুৰ জিন্দাবাদ, তামোলপুৰীয়া জিন্দাবাদ। ধন্যবাদ। সকলকে ধন্যবাদ জনাইছো। আৰু আমাৰ প্ৰমোদ বৰদলৈকে আমাৰ এই দংপা অঞ্চলত আহি আপোনাৰ সৈতে মত বিনিময় কৰাৰ বাবে আমি প্ৰমোদ বৰদলৈকে আমি আমাৰ দংপাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমি আজি
ইমানতে এখন সভা ইমানতে শেষ হোৱা বুলি আমি ঘোষণা কৰিছো। ধন্যবাদ, সকলোৰে মংগল হওক।